Good morning, স্বাগতম জনাইছো নতুন এটা ভিডিঅ'লে ৰাতিপুৱা হাতৰ ব্ৰাছটোলে আজি ভিডিঅ'টো আৰম্ভ কৰিছো আৰু আজি হ'ল অক্টোবৰৰ 1 তাৰিখ আৰু আজিৰে পৰা আমি 1 2 3 তিনিটা দিনৰ কাৰণে উপস্থিত আছো বেলচৰ য'ত দুৰ্গা পূজা হয় বহুত ডাঙৰ দুৰ্গা পূজা হয় তাত উপস্থিত আছো তো এতিয়া ৰাতিপুৱা 7:30 হৈছে ইয়াতে গোটেই গ'ল ৰুমটোত মই অকলে মানে গাইছ এতিয়া আমাৰ জাৰ্নি ভিডিঅ'টো একেবাৰে বেলচৰত ক'ত থাকিবলৈ দিয়ে ৰুম নোপোৱালৈকে বনাই গৈ আছো শেষলৈকে চাই থাকক আৰম্ভ কৰিছো বলক মই বেডিং উঠাই দিলোঁ আৰু ইয়াতে আমি তিনিটা দিন শ্ব' কৰিলোঁ ইয়াতে তিনিটা দিন শ্ব' কৰিলোঁ আৰু বাছো গ'ল ৰাতিপুৱাই সকলো গ'ল কোনো নাই স্কুলত কেৱল এডভান্সৰ দাদাখিনি আছে আৰু মই আছোঁ এতিয়া মোৰ মানে বেডিং উঠা হৈ গ'ল এতিয়া গা পা ধুই আজৰি হৈ গাড়ীত উঠিব আৰু ধুনীয়াকৈ মোৰ ৰুমৰ পৰা ওলালোঁ এতিয়া বাৰ ৰুমলৈকে গৈ আছোঁ আৰু এতিয়া পূৰা 8টা বাজিলে আৰু এয়া আমি শ্ব' কৰা ঠাইডোখৰ ইয়াতে বাগনা ইয়াতে আজি গৈ আছোঁ বেলচৰলৈ আৰু তাত সকলোকে লগ পাম আৰু বহুত ডাঙৰ দুৰ্গা পূজা হয় কথা এটা বহুত দুখেৰে জনাওঁ আপোনালোকক মই ভিডিঅ' দিব পৰা নাই এইকেইদিন আৰু হয়তো বেলচৰৰ পৰাও মই ভালকৈ ভিডিঅ' দিব নোৱাৰিম কাৰণ মই মন্দিৰত যাব নোৱাৰোঁ কিবা নোৱাৰোঁ মানে এইকাৰণে ভিডিঅ' দিব পৰা নাই আপোনালোকক জনাই দিওঁ মোক খুৰা ঢুকাইছে আজি দুদিন হ'ল সেইকাৰণে মন্দিৰৰ ভিডিঅ' মই ভালকৈ দিয়া নাই যাব পৰা নাই যিহেতু সেইকাৰণে দিয়া নাই আপোনালোকে একদম বেয়া চেয়া নাপাব তো বলক এতিয়া জাৰ্ণি ভিডিঅ'টো দেখুৱাই গৈ আছোঁ বাৰ ৰুমৰ পৰা আমি যাব ওলালোঁ এতিয়া বৰষুণ ধাৰাসাৰ বৰষুণ চাওক পূৰা বৰষুণ দিলে মানে আমি যোৱা বছৰ বেলচৰত চাব গৈছিলোঁ ককাইৰ পৰা তেতিয়াও পূৰা বৰষুণ আৰু বোকা গোটেই ফিল্ডখনত এইবাৰ কি হয় নাজানো মুঠতে পূৰা বৰষুণ দিছে তো এই বৰষুণৰ মাজতে যাব লাগিব তালৈকে গৈ লওঁ বৰষুণ এৰিব দেই গাড়ী এৰিব জয় জুবিন দা গোটেই অসম জুবিন দা এতিয়াও পাহৰিব পৰা নাই দাদাৰ সেই অকাল মৃত্যু বলক বেলচৰলৈ গৈ আছোঁ বা গুড মৰ্ণিং আজি আমি গৈ আছোঁ বেলচৰলৈ আপুনি আগত গৈছিলে নে বেলচৰ গৈছোঁ কিন্তু থিয়েটাৰ কৰিবলৈ এবাৰ প্ৰথম গৈছোঁ আচ্ছা গতিকে সকলো আহিব আৰু সকলোলৈকে শাৰদীয় দুৰ্গা পূজাৰ বহুত শুভেচ্ছা জনাম গৈ আছোঁ লগ পাম আহিব আৰু আহিলে লগ পালে এবাৰ মাত দি যাব আৰু পূৰা একদম 10 মিনিটৰ ভিতৰত আমি পাঠশালা টাউন পাই গৈছোঁ এতিয়া তেল ডিপোত তেলটো ভৰাই লওঁ ইমান টান বৰষুণ দিছে না একোৱে দেখি নাপায় ইমান টান বৰষুণ দিছে ৰাস্তাত পানী চাওক না ৰাস্তাত পূৰা পানী ভৰ্তি হৈ গৈছে নাজানো আৰু দেই গাই যোৱা বছৰ আমি বেলচৰত আহিছিলোঁ ইতিহাস থিয়েটাৰ চাব ককয়ৰ পৰা আহিছিলোঁ পূৰা বোকা এইবাৰ কি হয় আৰু ভগৱানে জানে ধুনীয়াকৈ গৈ আছোঁ এয়া বৰষুণত জাৰ্ণি কৰি আৰু বৰষুণত জাৰ্ণি কৰি মজা লাগে কমেণ্ট কৰিবচোন আৰু কাৰ মোৰ নিচিনা এনেকুৱা ভাল লাগে বৰষুণত জাৰ্ণি কৰি কিনে আমি টিহুৰ পৰা সোমাই এইফালে ৰাইটত গ'লে সৰ্থেবাৰী আৰু লেফ্টত গ'লে হাৰিভাঙা মানে আমি লেফ্ট চাইডে যাম ইয়াৰ পৰা লোকেশ্যন চাইছোঁ ইয়াৰ পৰা বেছি দূৰ নহয় আৰু মই দেখুৱাই আছোঁ আৰু আহি আমি শাহপুৰ পালোঁ শাহপুৰত হেঙুলৰ গাড়ী হেঙুলৰ পেণ্ডেল আজি পৰা আছে শাহপুৰত হেঙুল তো আমি আগত আছোঁ আগত থিয়েটাৰ পাম আগত মই দেখুৱাই আছোঁ তো হেঙুল থিয়েটাৰ পাৰ হৈ এইবাৰ কিবা এখন পাইছোঁ ৰ'ব কি পাইছোঁ আপোনালোক দেখুৱাইছোঁ তাৰপিছত সূৰ্য পাম লাহেকৈ ইয়াত এখন আছে ৰাজতিলকৰ বেনাৰ দেখিছোঁ কিন্তু পেণ্ডেলটো কোনখিনিত গম পোৱা নাই ইয়াত বজাৰ বহে ৰাতিলৈতো ইয়াত খোজ দিব জেগা নাই কুলবিল ঘাট ইয়াতে আগৰ ফিল্ডখনত চাগে ৰাজতিলক ৰাইট চাইডৰ ফিল্ডখনত মই দেখুৱাম আপোনালোকক ৰ'ব আৰু ইয়াতে ৰাজতিলক আৰু ইয়াতে সূৰ্য আৰু আগত চামাতা এই হেঙুলৰ গাড়ী আহি পালে এইখন হেঙুলৰ গাড়ী
আৰু আমি এতিয়া বেলচৰত সোমালোঁ আৰু এতিয়া বেলচৰৰ পৰিৱেশ দেখুৱাম এই 2 দিন বেলচৰৰ পৰা ভিডিঅ' দিম আপোনালোকক এতিয়া ইয়াৰ পৰা মই লেফ্টে যাম নে ৰাইটে যাম চাগে লেফ্ট চৰি এই গেটখনৰে সোমাম আৰু বেলচৰ পাম জানো আমাৰ কোন কোন আহি পালে এতিয়ালৈকে গম পোৱা নাই আৰু মোৰ আগত সেয়া বেলচৰ দেৱালয় মই ভিডিঅ' দেখুৱাম এতিয়া এইফালে ইতিহাস থিয়েটাৰ পেণ্ডেল আৰু এইটো হ'ল টিকট কাউণ্টাৰ ইতিহাস থিয়েটাৰৰ গেট লগাই দিছে আমি আহি পালোঁ এতিয়া কোনবা আহি পাইছে এতিয়ালৈকে গমেই পোৱা নাই ৰ'ব আমিয়ে চাগে ফাৰ্ষ্ট নেকি বাই যোৱা বছৰ ডান্সৰ ল'ৰা এই ইয়াতে দিছিলে এইটো ৰুমত দিছিলে আমি এনেকুৱা এইটো ৰুমত দিছিলে আৰু এইবাৰ বা ক'ত দিয়ে নাজানো তো আমি আহি পালোঁ ৰাতিপুৱা বেলচৰ গুড মৰ্ণিং গাইজ বেলচৰ বাসী ৰাইজ আমি আহি পাই গ'লোঁ বেলচৰ পাই গ'লোঁ আমাৰ ওৰে বাবা বাছ কোনো আহিব না বন্দনাবা আহি পাইছে নাই একেবাৰে ৰাতিপুৱা আমি বেলচৰত উপস্থিত হৈ গ'লোঁ এয়া পেণ্ডেলৰ কাম চলি আছে মানে একদম ৰাতিপুৱা এইটো সময়ত আমি কোনোদিনে এনেকৈ পেণ্ডেল আহি পোৱা নাই আৰু ফাইনেলি আজি আহি পালোঁ আমাৰ বন্দনাবা জিনুবা আহি পালে আমি আহি পালোঁ এতিয়া পেণ্ডেলৰ কাম কৰি আছে পূজাৰ বতৰ পূজাত যাব পৰা নাই ভিডিঅ' দিব পৰা নাই তাৰপিছতো মই বাহিৰৰ পৰা ভিডিঅ' দিম আপোনালোকক এতিয়া আমাৰ লগৰকেইটা আহি পোৱা নাই সিহঁতে আহি পালেহে ৰুম দিব আৰু বাক তাতে থৈ মই দোকানত চাহ একাপ খাবৰ কাৰণে গুচি আহিলোঁ ৰাতিপুৱা দোকানত তাত খাই আহিছোঁ কিন্তু আৰু একাপ খাই দিওঁ ইয়াতে পূজা বুলি আৰু এনেকৈ পেণ্ডেলৰ পৰা আমি আকৌ ওলালোঁ পূৰা ক'লাকৈ আকৌ বৰষুণ আহিছে এয়া বেলচৰ দেৱালয় মেইন গেটখন এতিয়া আমি বাৰ ৰুমলৈকে গৈ আছোঁ ইয়াৰ পূজাৰ পৰিৱেশ মই পিছত দেখুৱাম মই ভিতৰত যাব নোৱাৰিলেও মই বেলেগক কেমেৰা দি কিনে হ'লেও পঠিয়াই দিম ভিডিঅ' কৰিবৰ কাৰণে আৰু এতিয়া ৰুম দিব ৰুমলৈকে গৈ আছোঁ আমি আৰু এতিয়া ৰুমত গৈ আছোঁ ৰুমত এতিয়া মানুহজন কোনফালে গ'ল জানো আমি ইয়াত ৰখিব লগা হৈ গ'লোঁ গাড়ীখনৰ জামৰ কাৰণে মানুহজনকে দেখা নাই এইফালে গৈছে এই জাষ্ট আহি পাইছোঁ বিশ্ব জাষ্ট আহি পাইছোঁ ন এতিয়া ৰুম দিব লাহে এতিয়া লাহেকৈ এতিয়া আমি আহি পালোঁ অলপ সময় পিছত ৰুম দিব আৰু কলেজখন আপোনালোকক দেখুওৱা নহ'ল এইখন কলেজতে আমি আছোঁ ইয়াত আমি আছোঁ তাত আমি আছোঁ তাৰ ৰুমত আমি আছোঁ নাটক শেষ কৰি আমি মানে এতিয়া কি বেলচৰৰ পূজা চাম না একচুৱেলি মই পূজা চাব নাপায় মানে মই বাউণ্ডেৰী যিহেতু আছোঁৱে ন ঘূৰি আছোঁ অকণমান দেখুৱাইছোঁ আপোনালোকক লগতে ভাইহাত আছে এছ কে ভাই আৰু এইটো নামটো কি আছিলে মিথুন ভাই আৰু বিশ্ব ভাই আৰু আগে আছে আমাৰ ৰিদীপ ভাই তুমি আছ দেখাইছোঁ অলপ আৰু এয়া নিশা 2টা বজাৰ পৰিৱেশ বেলচৰৰ সন্মুখত মন্দিৰৰ সন্মুখত মই যাব নোৱাৰোঁ গাইজ বেয়া নাপাব ভাবিছিলোঁ এইবাৰ ধুনীয়াকৈ ভিডিঅ' আপোনালোকক দিম কিন্তু নাই নোৱাৰিলোঁ এয়া বেলচৰৰ ৰাতি 2টা বজাৰ পৰিৱেশ আৰু এই যে মালা লাইটবোৰ এতিয়া বন্ধ কৰিলে আৰু সেইফালে আছে সেইফালে দেখুৱাব পাৰিম ৰ'ব কিমান চালিয়া লগা হৈছিলে আৰু ইয়াৰে লাইটৰ ফিল্ডটো আৰু চাওক না ইমান ধুনীয়াকৈ বাঁহেৰে নিৰ্মাণ কৰিছে এই গেটখন চাওকচোন কি ধুনীয়া লাগিছে এয়া লাইটৰ ফিল্ডটো লওক আৰু মোৰ ভিডিঅ'ৰ জৰিয়তে লওক বেলচৰৰ এয়া লাইটৰ ফিল্ড ইয়াত মানে পূৰা খেলে এইটো মালা লাইটত পূৰা খেলে এয়া চাওক ইমান ধুনীয়া লাগিছে না চালিয়া লাগিছে আৰু এতিয়া বাৰু ৰাতি 2টা বাজিলে এতিয়া মানুহ নাই কিন্তু ইয়াত খোজ দিব জেগা নাইকিয়া হৈ যায় ইমানে মানুহ হয় চালিয়া লাগছে ন লাইটটো চালিয়া লাগছে কেনে লাগছে বিশ্ব ভাই কেনে লাগছে এই ৰাতি 2টা বজাৰ পৰিৱেশ এই ৰাতি 2টা বজাত আমি আৰে তহঁতকে অকলশৰীয়া লাগে মিথুন ভাই আছে আমাৰ কেনে এই তাৰ নামটো কোৱা না সঁচাকৈ কচোন মিথুন বোলে মানুহে সঁচাকৈ মাতি দিব আকৌ মিথুন বুলি মনোজ চৰি গুণজিত গুণজিত ভাই আছে লগত এয়া ৰুমত যাই আছোঁ গাইছ এতিয়া ৰুম গৈ ভিডিঅ'টো শেষ মানে গাইছ কি ক'ম একদম হিচাপ নোহোৱাকৈ গেট আছে হিচাপ কৰিব নোৱাৰে কিমানখন গেট আছে চাওক কিমান ধুনীয়া লাগিছে আৰু এইফালে যে আছেই সেইবিলাক তো আমি ৰুমত গৈ আছোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে এটা কমেণ্ট কৰি জনাব আজিৰে পৰা বেলচৰত আমি 3টা দিন আছোঁ তো আপোনালোকে ধুনীয়াকৈ চাই থাকিব ভিডিঅ'বোৰ আৰু যদি মই ভিডিঅ' বনাই আছোঁ গম পাইছে মোৰ খুৰা ঢুকাইছে মই
মুডটো নাই, ভিডিঅ' বনোৱা মুডটো নাই, তথাপিও আপোনালোকৰ কাৰণে বনাই আছোঁ। ৰুমটো দেখুৱাই ভিডিঅ'টো শেষ কৰিছোঁ আহক। ইয়াত কলেজত থাকিবলৈ দিছে, বেলচৰৰ কলেজত। বেলচৰৰ এখন কলেজ আছে ডাঙৰ মহাবিদ্যালয়, ইয়াত থাকিব দিছে। ইয়াতে মই থাকিম আৰু বাকীবোৰ ইয়াতে। তো বাই বাই গাইজ, লগ পাম নেক্সট ভিডিঅ'ত। জয় অসম।